যিসকল শিক্ষকে অকণমান ঘৰৰ পৰা দূৰত থকা বুলি বা কিবা কাৰণত স্কুলখন দূৰ কাৰণে যোৱাৰ অসুবিধা বুলি কয়, তেওঁলোকে আবেদন কৰিলে তেওঁলোকক আমি এখন স্কুটি দি দিম। তাৰ বিষয়ে আমি আঁচনি এটা বনাই আমি ঘোষণা কৰিম। মুঠৰ ওপৰত আটাইতকৈ ডাঙৰ কথা হ'ল যে সময়ত আমি সকলোৱে গৈ স্কুল পাব লাগিব। চৰকাৰী বিদ্যালয়বিলাকে আজি প্ৰাণ পাই উঠিছে, এই পৰিৱেশক আমি ধৰি ৰাখিব লাগিব। যিসকল শিক্ষকে অকণমান ঘৰৰ পৰা দূৰত থকা বুলি বা কিবা কাৰণত স্কুলখন দূৰ কাৰণে যোৱাৰ অসুবিধা বুলি কয়, তেওঁলোকে আবেদন কৰিলে তেওঁলোকক আমি এখন স্কুটি দি দিম। তাৰ বিষয়ে আমি আঁচনি এটা বনাই আমি ঘোষণা কৰিম। মুঠৰ ওপৰত আটাইতকৈ ডাঙৰ কথা হ'ল যে সময়ত আমি সকলোৱে গৈ স্কুল পাব লাগিব। চৰকাৰী বিদ্যালয়বিলাকে আজি প্ৰাণ পাই উঠিছে, এই পৰিৱেশক আমি ধৰি ৰাখিব লাগিব। ডাঙৰ কথা হ'ল যে সময়ত আমি সকলোৱে গৈ স্কুল পাব লাগিব। চৰকাৰী বিদ্যালয়বিলাকে আজি প্ৰাণ পাই উঠিছে, এই পৰিৱেশক আমি ধৰি ৰাখিব লাগিব।